ডেইলি আসামিজ জিকে ভিডিও পাবলৈ আমাৰ চেনেলটি এতিয়া সাবস্ক্ৰাইব কৰক। আজিৰ এই ভিডিওটোৰ 1 নম্বৰ প্ৰশ্ন তথা প্ৰশ্ন 1 হৈছে সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ ক অপচন আছে নলবাৰী, খ অপচন আছে যোৰহাট, গ অপচন আছে বৰপেটা আৰু ঘ অপচন আছে ওপৰৰ এটা নহয়। বন্ধুসকল বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিব, ঠিক আছে। এই প্ৰশ্নটো শুদ্ধ অপচনটো হৈছে অৰ্থাৎ শুদ্ধটো হৈছে অপচন গ বৰপেটা। প্ৰশ্ন 2 কিমান চনত কৃষ্ণকান্ত সন্দিকৈক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াৰ ক অপচনটো আছে 1990 চনত, খ আছে 1955 চনত, গ আছে 1839 চনত আৰু ঘ আছে 1840 চনত। বন্ধুসকল এই প্ৰশ্নটো শুদ্ধ অপচনটো হ'ব তথা শুদ্ধটো হ'ব অপচন খ 1955 চনত। প্ৰশ্ন 3 বনফুলৰ কবি হিচাপে কোনজন সাহিত্যিকক জনা যায়? ক অপচন আছে হেমচন্দ্ৰ বৰুৱা, খ অপচন আছে যতীন্দ্ৰনাথ দুৱৰা, গ অপচন আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু ঘ অপচন আছে ৰবীন্দ্ৰনাথ ঠাকুৰ। বন্ধুসকল এই প্ৰশ্নটো শুদ্ধটো হ'ব অপচন খ যতীন্দ্ৰনাথ দুৱৰা। বনফুলৰ কবি হিচাপে কাক জনা যায়? যতীন্দ্ৰনাথ দুৱৰা। মনত ৰাখিব এইবিলাক, ঠিক আছে, আহি থকা দেখা যায় এইবিলাক। প্ৰশ্ন 4 অসমীয়া সাহিত্যত মুকুটবিহীন সম্ৰাট হিচাপে কাক জনা যায়? ক অপচন আছে ফখৰুদ্দিন আলী আহমেদ, খ অপচন আছে যতীন্দ্ৰনাথ দুৱৰা, গ অপচন আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু ঘ অপচন আছে ৰঘুনাথ চৌধুৰী। বন্ধুসকল এই প্ৰশ্নটো শুদ্ধটো হ'ব অপচন গ লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া সাহিত্যত মুকুটবিহীন সম্ৰাট হিচাপে কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱাদেৱক, ঠিক আছে, মনত ৰাখিব এইবিলাক। প্ৰশ্ন 5 প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? ক অপচনত দি আছে হেম সৰস্বতী, খ অপচনত দি আছে চন্দ্ৰকুমাৰ আগৰৱালা, গ অপচনত দি আছে হেম বৰুৱা আৰু ঘ অপচনত দি আছে বিষ্ণুৰাম মেধি। বন্ধুসকল এই প্ৰশ্নটো শুদ্ধটো হ'ব অপচন ঘ বিষ্ণুৰাম মেধি। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? বিষ্ণুৰাম মেধি। মনত হ'ব, ঠিক আছে, এইবিলাক আহি থকা দেখা যায়। বন্ধুসকল ভিডিঅ'টো লাইক কৰা নাই যদি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবলৈ নপৰিব। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। প্ৰশ্ন 6 মানসী প্ৰতিম কোনে ৰচনা কৰিছিল? ইয়াৰ ক অপচন দি আছে ডক্টৰ মহেশ নেওগ, খ অপচন দি আছে নীলমণি ফুকন, গ অপচন দি আছে মণিৰাম দেৱান আৰু ঘ অপচন দি আছে মামণি ৰয়ছম গোস্বামী। বন্ধুসকল এই প্ৰশ্নটো শুদ্ধটো হ'ব অপচন খ নীলমণি ফুকন। মানসী প্ৰতিম কোনে ৰচনা কৰিছিল? নীলমণি ফুকনে। মনত ৰাখিব এইবিলাক। পৰৱৰ্তী প্ৰশ্ন 7 সাহিত্যাচাৰ্য বুলি কোনজন সাহিত্যিকক জনা যায়? অপচন ক তৰুণৰাম ফুকন, অপচন খ মণিৰাম দেৱান, অপচন গ চৈয়দ আব্দুল মালিক আৰু অপচন ঘ দি আছে চক্ৰধৰ সিংহ। বন্ধুসকল এই প্ৰশ্নটো শুদ্ধটো হ'ব অপচন গ চৈয়দ আব্দুল মালিক। বন্ধুসকল সাহিত্যাচাৰ্য বুলি কাক জনা যায়? কোনজন সাহিত্যিকক? চৈয়দ আব্দুল মালিক। মনত ৰাখিব এইবিলাক, সাহিত্য বিষয়ৰ প্ৰশ্নটো এইবিলাক পৰীক্ষাত অহা দেখা যায়। প্ৰশ্ন 8 ৰাজনৈতিক উদ্দেশ্য সম্পন্ন প্ৰথম বাতৰি কাকতখনৰ নাম কি? ইয়াত ক অপচন দি আছে দি আছাম ট্ৰিবিউন, খ অপচন দি আছে আছাম বিলাসিনী, গ অপচন দি আছে এডভোকেট অফ আছাম আৰু ঘ অপচন দি আছে উৰুলি। এই প্ৰশ্নটো শুদ্ধটো হ'ব অপচন ক দি আছাম ট্ৰিবিউন, ঠিক আছে। ৰাজনৈতিক উদ্দেশ্য সম্পন্ন কৰা প্ৰথম বাতৰি কাকতখনৰ নাম কি? দি আছাম ট্ৰিবিউন। মনত থ'ব, ঠিক আছে। নেক্সট আহিল প্ৰশ্ন 9 অৰুণোদয় বাতৰি কাকতৰ সম্পাদক কোন আছিল? ইয়াতে ক অপচন দি আছে নীলমণি ফুকন, খ অপচন দি আছে চন্দ্ৰপ্ৰসাদ শইকীয়া, গ অপচন দি আছে ডক্টৰ নাথান ব্ৰাউন আৰু ঘ অপচন দি আছে চিদানন্দ চৌধুৰী। বন্ধুসকল এই প্ৰশ্নটো শুদ্ধটো হ'ব অপচন গ ডক্টৰ নাথান ব্ৰাউন। অৰুণোদয় বাতৰি কাকতৰ সম্পাদক কোন আছিল? ডক্টৰ নাথান ব্ৰাউন। মনত ৰাখিব এইবিলাক। বন্ধুসকল আজি এই ভিডিঅ'টো অন্তিম প্ৰশ্ন তথা শেষ প্ৰশ্নটো হৈছে প্ৰশ্ন 10 অসম বাতৰি কিমান চনত প্ৰকাশ হৈছিল? বন্ধুসকল এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট। বাতৰি কাকতৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থকা দেখা যায়, সেইটো কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ ভালদৰে প্ৰশ্নটো পঢ়ি ল'ব আৰু কি কৈছে, ঠিক আছে, লগতে অপশ্যনত কি দি আছে ভালকৈ চাই ল'ব, ঠিক আছে। আমি এতিয়া অপশ্যনকেইটা কৈছোঁ। ইয়াতে দি আছে অপশ্যন এ 1960 চনত, অপশ্যন বিত দি আছে 1964 চনত, অপশ্যন চিত দি আছে 1970 চনত আৰু অপশ্যন ডিত দি আছে 1965 চনত। বন্ধুসকল এই প্ৰশ্নটো শুদ্ধটোলৈ যোৱাৰ আগতে আপোনালোকলৈ পুনৰ অনুৰোধ কৰিছোঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰা নাই লাইক কৰিবলৈ নপৰিব। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব তথা শুদ্ধটো হ'ব অপশ্যন বি 1964 চনত। অসম বাতৰি কিমান চনত প্ৰকাশ পাইছিল বন্ধুসকল? 1964 চনত, ঠিক আছে, মনত ৰাখিব এইবিলাক। বন্ধুসকল আজি ভিডিঅ'টোৰ প্ৰশ্নসমূহ আছিল ইমানেই, ঠিক আছে। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই। ডেইলি আসামিজ জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰক।